হাই হেল্ল' নমস্কাৰ অসমবাসী ৰাইজ সকলোৱে নিশ্চয় ভাল মোৰো ভাল বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ মানে মোৰ ইউটিউব চেনেলটো খোলা এবছৰ হৈ গ'ল ন মাজতে দুমাহৰ আগলৈকে এটা ভিডিঅ' দিছিলোঁ তাৰপিছৰ পৰা নাই ভিডিঅ' দুদিনৰ আগত দিছোঁ আৰু বহুতে কমেণ্ট কৰি আছে ক'ম বাৰু আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ ক'ত বহি আছোঁ অকণমান দেখুৱাই লওঁ পৰিৱেশটো তাৰপিছত কথাখিনি ক'ম আৰু ন আবেলি পৰিৱেশ আহিলোঁ নদী কাষত এখন কাকডোঙা নদী বুলি কয় আগৰ ভিডিঅ'টো দেখিছে নদীখন এয়া ইটোৰ পাৰে দুটা ধুনীয়া মৰম লগা কুকুৰ বহি আছে এয়া দেখিছে গৰুৱে ঘাঁহ খাই আছে আৰু এইফালে বেলিটো ধূপ চাওঁতা হৈছে পশ্চিমৰ ফালে চৰাই চিৰিকটি মাত বহুত ভাল লাগে এনেকুৱা জেগাত বহি আপোনালোকেও কেতিয়াবা বহি চাব গম পাব তেতিয়া কেনেকুৱা লাগে কমেণ্ট কৰি সুধিছিলে আই.টি.আই এডমিশ্যন কেতিয়া হ'ব আই.টি.আই ৰেজিষ্ট্ৰেশ্যন প্ৰথম হ'ব তাৰপিছত এডমিশ্যন হ'ব কাউন্সিলিং কৰিব লাগিব এই জুলাই মাহতে হ'ব লাগে কেতিয়ালৈ হয় তাৰিখটো গম পালে আপোনালোকক মই জনাম নিশ্চয় আৰু মই ভিডিঅ' দিয়া নাছিলোঁ এই ফোনটো মোৰ ভাগিছিলে এটা অপো ফোন ল'লোঁ তাকে আকৌ ভিডিঅ' বনাব আৰম্ভ কৰিম ক'তো ৰাইডত যোৱা হোৱা নাই ৰাইডত যাম বুলি ভাবি আছোঁ গ'লে ভিডিঅ'ত দেখিব আৰু আপোনালোকে এটা কথা জনাবচোন কেনেকুৱা ধৰণৰ আপোনালোকক ভিডিঅ' লাগে তেতিয়া মানে বনাবলৈ বেছি সুবিধাজনক হয় আৰু এতিয়া মই বহি আছোঁ পুৰা নিজান জেগাত এখন মানে নদী কাষত শান্তশিষ্ট পৰিৱেশ ভালো লাগে আৰু ইমানেই গৰম নহয় ফেন লাগি থাকিলেও কিবা ভুকভুকীয়া গৰম বাইকখন লৈ জানো অকণমান ওলাই যাম বুলি ভাবিছোঁ গাঁৱৰ পৰিৱেশ দেখুৱাম চাব চাই থাকিব ভিডিঅ'খিনি স্কিপ নকৰাকৈ আৰু যিখিনি নতুনকৈ মোক মানে ছাবস্ক্ৰাইব কৰিছে সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ আৰু যিখিনি নতুনকৈ ভিজিট কৰিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মানে লিংকটো বজাই দিব নটিফিকেশ্যন সোমাবলৈ নতুন ভিডিঅ' দিলে তেতিয়াহে গম পাব ন গাঁৱলীয়া পৰিৱেশটো দেখাবৰ কাৰণে অকণমান ওলাই আহিলোঁ এয়া দেখিছে এইটো মথাৰি আগতেও দেখিছে এখন দলং বনাই আছে আঠখিলীয়া নামঘৰটো তিতাবৰ সংযোগ হ'বগৈ দলংখননো কিমান কাম আগবাঢ়িলে কৰিলে চাওঁগৈ আৰু কিছুমান পথাৰত মানে পানীয়ে নাই সেইবোৰ হাল বাই থৈছে শুকান শুকান হৈ আছে তিতাবৰ আৰু আঠখিলীয়া সংযোগী ৰাস্তা দলংটো চহ এইফালে গ'লে আঠখিলীয়া পামগৈ আগতে দেখিছে চাগে যোৱা আৰু এখন হ'ল ঘিলাধাৰী আৰু এইফালে লাগিছেগৈ কাকডোঙাৰ লগত মানে ঘিলাধাৰীখন জইন হৈছেগৈ সেইডোখৰ দেখুৱামগৈ 2 নং বুলি কয় আৰু দলংখন বনাই আছে বুলি কৈছিলোঁ যে এইখনে দলং আৰু মাটিচেদি দিয়া হোৱাৰ পিছত আকৌ একবাৰ দেখুৱাম আপোনালোকক আৰু আগতে গছবোৰ নাছিলে এতিয়া গছ হৈ যোৱা মতলব কিমান চাওকচোন এটা পৰিৱেশ মানে ইমানে সৌন্দৰ্য পৰিৱেশ নহয় ক'বলগীয়া মানে ভাবি পোৱা নাই আৰু সেইফালে আবেলি সময় বেলি মানে ক'বলগীয়া ইমানে ধুনীয়া বতাহ মাৰি আছে নহয় আৰু এটা বস্তু দেখি বেয়া লাগিছে এইফালে আহঁত গছ এজোপা আছিলে এই আহঁত গছজোপা কাট যাব আগতে আহঁত গছজোপা মাজেদি ৰাস্তাটো আছিলে এতিয়া পোনে পোনে আহঁত গছজোপা পোনে পোনে মানে যাব ন আহঁত গছজোপা কাট যাব এটা দেখি বেয়া লাগিছে এজোপা গছ কাট খাই যাব আৰু এইখনেই দলংখন আছিলে বনাই বৰ্তমান কমপ্লিট ভিডিঅ' বনাই আহি থাকোঁতে সোমাই গ'লোঁ গাঁতত আৰু এতিয়া হৈ গ'ল মোৰ অৱস্থাটো বেয়া হ'ব পিঠিটো কাৰণ চাইকেলৰ চকাটো বোকা সোমাই যোৱাৰ কাৰণে ধুই লওঁ আপোনালোকে চাই থাকক অলপ টাইম ধুই কৰি লওঁ আৰামছে তাৰপিছত আকৌ লগ পাই আছোঁ ৰাস্তা চব কিমান বেয়া হৈ গ'ল মেৰামতি কৰা নাই অসুবিধা একো নাই তেওঁ বুলি বহুত ঠিক হৈ আছে নদীতকৈ এইটো এটা ফিচাৰী হয় আৰু মই দেখুৱাম বুলি কৈ থকা ঘিলাধাৰী আৰু কাকডোঙা নদী সংযোগ হৈছে এইটোকে কয় 2 নং মুখ এইফালে গ'লে বৰহোলা যাবগৈ পাৰি আৰু এইপিনে দেখিছে যে সেইটো পাহাৰ আগতে ওলাই আছে সেইটো হ'ল নাগালেণ্ড পাহাৰ এদিন গৈছিলোঁ আছে ভিডিঅ' আগৰ ভিডিঅ'ত চাই ল'ব এয়া
এতিয়া আৰু এটা বস্তু দেখুৱাব আছে আমাৰ 2 নং মুখৰ চাৰিআলিতে এটা মন্দিৰ আছে শিৱ মন্দিৰটো কিমান চনত প্ৰতিষ্ঠা কৰিছিলে আৰু এইটো হ'ল মেইন বৰ লাইন বলক নদীখন থকাবলৈ কি আছে গম পাইছে নাই ক'লেহে গম পাব এতিয়ালৈকে কোৱাই নাই ন আগত চাইন বৰ্ডখন চামগৈ আহক মই যে কৈ আছিলোঁ শিৱ মন্দিৰটোৰ কথা এইটোৱে হ'ল শ্ৰী শ্ৰী শিৱ মন্দিৰ 2 নং মুখ চাৰিআলি নপুমুৱা কুমাক গাঁও ডাক নপুমুৱা কুমা স্থাপিত 2000 চনত মোতকৈ এবছৰ ডাঙৰ মন্দিৰটো আৰু মন্দিৰটোৰ ফালে যাম বলক পথাৰত এইটোৱে সেই মন্দিৰটো সেইডোখৰ সেৱা জনালোঁ শিৱৰাত্ৰি আহিলে আপোনালোকক দেখুৱাম ভালকৈ দিয়ক চাব এতিয়া ভিডিঅ' চাই কেনেকুৱা পালে জনাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাই আছোঁ বাই টাটা আজিলৈ